মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি নাম্বাৰ সিস্টেমৰ ওপৰত আলোচনা কৰিম বুলি কৈছিলোঁ লাষ্ট ক্লাছত মানে সংখ্যা পদ্ধতি হৈছে কি কম্পিটিটিভ এক্সামত অতি গুৰুত্বপূৰ্ণ এটা বিষয় আৰু আমাৰ যিকোনো অংকতে সংখ্যা পদ্ধতিটো ভালকৈ আমি যদি বুজি নাপাওঁ নাম্বাৰ সিস্টেমটো তেতিয়াহ'লে হয়তো যিকোনো প্ৰব্লেমত কৰোঁতে আমাৰ সমস্যাৰ সৃষ্টি হয় যিকোনো অংক কৰোঁতে এতিয়া চোৱা নাম্বাৰ সিস্টেম বুলি কওঁতে আমি কি গম পাওঁ নাম্বাৰ সংখ্যা পদ্ধতিৰ ওপৰত বহুত কেৱল সংখ্যাৰ ওপৰতে বহুত কিতাপ লিখি থোৱা হৈছে কেৱল সংখ্যাৰ ওপৰতে তথাপিও সংখ্যাৰ গণনাটো শেষ হোৱা নাই কিন্তু আমাৰ দৈনন্দিন জীৱনত বা আমি যিখিনি বস্তু সাধাৰণতে পাওঁ ইয়াৰ ভিতৰত আমি পোৱা যিখিনি সংখ্যা সেই সংখ্যাখিনি আমি চিনাক্তকৰণ কৰিব লাগে যেনিবা সংখ্যা বুলি কওঁতে সাধাৰণতে প্ৰথম আহিব কি নেচাৰেল নাম্বাৰ যিটোক আমি প্ৰাকৃতিক সংখ্যা বুলি কওঁ নেচাৰেল নাম্বাৰ সংখ্যা পদ্ধতিৰ প্ৰথম ভাগটো হৈছে নেচাৰেল নাম্বাৰ এটোক আমি এনেৰে বুজাওঁ NATU নেচাৰেল নাম্বাৰ এটোক আমি কেপিটেল এনেৰে বুজাওঁ মনত ৰাখিবা নেচাৰেল নাম্বাৰ এক নম্বৰত আহিব নেচাৰেল নাম্বাৰ সেই নেচাৰেল নাম্বাৰটো কি বস্তু হৈছে নেচাৰেল নাম্বাৰ হৈছে যিখিনি আমি গণনা পদ্ধতিত সাধাৰণতে ব্যৱহাৰ কৰোঁ যেনিবা 1 2 3 4 এনেকুৱা যিবিলাক গণনা পদ্ধতিত যিটো আমি ব্যৱহাৰ কৰোঁ যেনিবা পাঁচজন ল'ৰা আছে 4জনী ছোৱালী আছে 6টা বিল্ডিং আছে এনেকৈ আমি গণনা পদ্ধতিত যিটো ব্যৱহাৰ কৰোঁ সেইটো সাধাৰণতে নেচাৰেল নাম্বাৰ বুলি আমি কওঁ গতিকে এইটো হৈছে 1 2 3 4 5 ধৰা আৰু অসীম লৈ গুচি যাব গণনা পদ্ধতিত যিখিনি আমাৰ আছে এইটো প্ৰথম কেটাগৰী হৈছে নাম্বাৰ পদ্ধতি হৈছে নেচাৰেল নাম্বাৰ আৰু মনত ৰাখিবা কিন্তু এটা বস্তু চাবা ইয়াতে নেচাৰেল নাম্বাৰ মই 0ৰে আৰম্ভ কৰা নাই যদি কেতিয়াবা কম্পিটিটিভ এক্সামত সোধে কেতিয়াবা 0 ইজ নেচাৰেল নাম্বাৰৰ নট সাধাৰণতে আমি এইটোৱে ক'ম যে আমি 0 টু নেচাৰেল নাম্বাৰত আমি নানো 0 লৈ পেলাই আমি 0 এড কৰি আৰু এটা নাম্বাৰ আনো আমি এইটো কৈছোঁ হোল নাম্বাৰ হোল নাম্বাৰ এইটো ডব্লিউৰে বুজোৱা হয় ইয়াতে আমি 0টো আৰম্ভ কৰিম 0 1 2 3 4 এনেকৈ আমাৰ যাব তো নেচাৰেল নাম্বাৰৰ লগত যদি আমি 0টো বহাই দিওঁ তেতিয়াহ'লে আমি কি পাম আমি যিটো আমি হোল নাম্বাৰ বুলি ক'ম আচ্ছা ইয়াৰ পিছত চোৱা আৰু কিছুমান সংখ্যা আমাৰ আহে যেনিবা আমি 1 2 3 গোটেইখিনি পালোঁ এই গোটেইখিনি হৈছে ধনাত্মক নাম্বাৰ গতিকে এই নেচাৰেল নাম্বাৰত কেতিয়াবা কোনোবা ৰাইটাৰে এনেকৈ n প্লাছ এটাও দি দিয়ে n দিয়ে সাধাৰণতে n প্লাছ মানে হৈছে ধনাত্মক যিখিনি নেচাৰেল নাম্বাৰ আছে গোটেইখিনি গতিকে এই নেচাৰেল নাম্বাৰখিনিৰ আকৌ ঋণাত্মকো আমি লিখিব পাৰোঁ ঋণাত্মক স্বাভাৱিক সংখ্যা যিখিনি আছে সেইখিনিকো আমি লিখিব পাৰোঁ এনেকুৱা নেগেটিভ নেচাৰেল নাম্বাৰ নেগেটিভ নেচাৰেল নাম্বাৰ এটোক আমি যদি সিম্বলিক্যালি n আৰু ওপৰত মাইনাছ এটা দিওঁ গম পাম -1 -2 -3 এই সংখ্যাবিলাকো মাইনাছ থকা নেচাৰেল নাম্বাৰ যিখিনি আছে সেইখিনি নেগেটিভ নেচাৰেল নাম্বাৰ এই যে আমি তিনিটা ভাগত আমি অলৰেডি পাই গ'লোঁ নেচাৰেল নাম্বাৰ হোল নাম্বাৰ আৰু নেগেটিভ নেচাৰেল নাম্বাৰ যিখিনি আছে সেইখিনি পালোঁ তাৰপিছত আমাৰ সংখ্যা আমাৰ প্ৰয়োজনীয় দৈনন্দিন জীৱনত সংখ্যা ব্যৱহাৰৰ তথাপিও আৰু বহুত বাকী আছে এতিয়া চোৱা এই তিনিওটা মিলি পেলাই আমি আৰু এটা নাম্বাৰ পাওঁ এইটো আমি অখণ্ড সংখ্যা আমাৰ অখণ্ড সংখ্যা বুলি কোৱা হয় ইণ্টেজাৰ 4 নম্বৰত আহিব ইণ্টেজাৰ INTE ইণ্টেজাৰ ইণ্টেজাৰ যেতিয়া আহিব তো কোনোবাই জেডেৰেও লিখে কোনোবাই আইৰেও লিখে আমি জেড লিখিব পাৰোঁ ইণ্টেজাৰ জেড যেটো লিখিম এই তিনিওটা মিক্সচাৰ কৰি পেলাই লিখিম ইণ্টেজাৰ চোৱা ইয়াতে 0 আমি বহাম 1 2 3 4 এনেকৈ আমি বহাম যিমানখিনি আছে আৰু এই মাইনাছখিনি যিখিনি আছে মাইনাছখিনি বাওঁফালে থাকিব -1 -2 -3 এই বাওঁফালে ইণ্টেজাৰ হৈছে 0 প্লাছ মাইনাছ 1 2 3 এইখিনিক আমি এনেকৈ চিম্পলি লিখিব পাৰোঁ 0 আগতে লিখি ল'লোঁ কমা প্লাছ আৰু -1 প্লাছ -2 প্লাছ -3 প্লাছ -3 ডট ডট এনেকৈ আমি লিখিব পাৰোঁ তাৰমানে প্লাছ আৰু মাইনাছ মিক্স কৰি পেলাই যিখিনি পাওঁ সেইখিনিক আমি ইণ্টেজাৰ বুলি কওঁ তাৰপিছত আহিল এইখিনি আমি পালোঁ গোটেইখিনি এইখিনিতো আমাৰ সমাপ্ত নহয় আমি যিখিনি প্ৰয়োজনীয় যিখিনি অংক তাতে সমাপ্ত নহয় কাৰণ ভগ্নাংশ আকাৰৰ এটা বস্তু ইয়াত পোৱা নাই গোটেইখিনি সব গোটা বস্তু পাইছোঁ আমি সব হোল গোটা সব বস্তু পাইছোঁ তাৰপিছত আহিব কোনো এটা বস্তু যদি ভাগ কৰি পেলাওঁ কি হ'ব তেতিয়া হ'ব পিছৰবাৰ হ'ব কি আমি
কিউ এটা পাম যদি আমি যিবোৰ সংখ্যা পি বাই কিউ আকাৰত প্ৰকাশ কৰিব পাৰি ৰেচনেল নাম্বাৰ আমি পাম ৰেচনেল নাম্বাৰ কিউৰে বুজোৱা হয় ইয়াত কি হ'ব যিখিনি আমি ভগ্নাংশ আকাৰত ভাগ কৰিব পাৰি যিবোৰ নাম্বাৰ আমি পি বাই কিউ কণ্ডিশ্যন হ'ব কিউ নট ইকুৱেল টু 0 মনত ৰাখিবা যিকোনো নাম্বাৰ আমি ভগ্নাংশ আকাৰত ভাগ কৰিম সামথিং 1/2 3/4 7/8 এনেকৈ ভাগ কৰিম ভগ্নাংশ আকাৰত ভাগ কিন্তু তলৰটো কেতিয়াও শূন্য হ'ব নোৱাৰে ভগ্নাংশত ভাগ কৰা মানে কি আমি কোনোবা ইমানটা ভাগহে কৰিছোঁ ইমানৰ পৰা ইমান গতিকে তলত কেতিয়াও শূন্য হ'ব না এইটো মিনিংলেছ হ'ব তলত কিউটো ওপৰতো শূন্য হ'ব পাৰে কোনো অসুবিধা নাই পি বাই কিউ তাৰ মানে হ'ব কি চোৱা 1/2 হ'ব পাৰে 3/4 হ'ব পাৰে 5/6 হ'ব পাৰে এনেকুৱা যদি আমি 10/9 হ'ব পাৰে এনেকৈ আমি যদি ভগ্নাংশ পি বাই কিউ আকাৰত কেৱল তলৰটো 0 নহয় ওপৰতো হ'ব পাৰে পি বাই কিউ আকাৰত যিখিনি সংখ্যা আমি প্ৰকাশ কৰিব পাৰোঁ সেইখিনি সংখ্যা কি হ'ব আমাৰ হ'ব ৰেচনেল নাম্বাৰ আৰু এই নাম্বাৰটো যে পাইছোঁ এতিয়া চোৱা আৰু এটা কুৱেশ্যন আহিল যে পি বাই কিউ আকাৰততো আমি ওপৰৰ গোটেইখিনি প্ৰকাশ কৰিব পাৰি এতিয়া 1 আছে আমি 1ক 1/1 লিখিব পাৰি 1/1 লিখিব পাৰি 2ক আমি 2/1 লিখিব পাৰোঁ কাৰণ ইয়াত কণ্ডিশ্যনত কৈছে কেৱল এইটো 0 হে হ'ব নোৱাৰে এতিয়া যদি মাইনাছত লিখোঁ -3/1 তাৰমানে এই গোটেইখিনি আমি 0 লিখিব পাৰোঁ মই কনফিউজন ক্লিয়াৰ কৰোঁ তোমালোকক গতিকে আমি কি কৰিব পাৰোঁ এইটো হৈছে ৰেচনেল নাম্বাৰ এইটো ৰেচনেল নাম্বাৰ এই গোটেইখিনি ৰেচনেল নাম্বাৰ এইটো ৰেচনেল নাম্বাৰ কাৰণ গোটেইখিনিৰ তলত আমি ভগ্নাংশ হিচাপত এইটো লিখিব পাৰোঁ কেৱল মনত ৰাখিবা কেইটামান যে ইৰেচনেল নাম্বাৰ আৰু কিছুমান আছে ইৰেচনেল মানে যিবিলাক নাম্বাৰ ৰেচনেল নহয় সেইবিলাকক আমি ইৰেচনেল নাম্বাৰ বুলি কওঁ এতিয়া তোমালোকক এনেকুৱা সুধিব পাৰে যে ৰেচনেল নাম্বাৰ কোন কেইটা আছে কেৱল আমি নট ৰেচনেল নাম্বাৰ কেইটামান মই লিখি দিম নট ৰেচনেল ইৰেচনেল তাৰমানে ইৰেচনেল নাম্বাৰ ইৰেচনেল মানে যিবিলাক ৰেচনেল নহয় তাৰমানে ইয়াতে হ'ব ৰুটৰ ভিতৰত যিকোনো সংখ্যা যদি থাকে √2 ইৰেচনেল নাম্বাৰ √3 ইৰেচনেল নাম্বাৰ √5 ইৰেচনেল যিবিলাক সংখ্যা বৰ্গমূলৰ ভিতৰত থাকিব বৰ্গমূল নোহোৱা নহয় সেইবিলাক আমি ইৰেচনেল নাম্বাৰ বুলি ক'ম মানে এইবিলাক ৰেচনেল নহয় আৰু পাই এটা সংখ্যা পাবা পাইটো সদায় ইৰেচনেল নাম্বাৰ এনেকুৱা কিছুমান এক্সাম্পল মই দি আছোঁ যিবিলাক আমি ভগ্নাংশ আকাৰত প্ৰকাশ কৰিব নোৱাৰোঁ 1 + √3 যদি কেতিয়াবা পোৱা বা 1 + ৰুট সামথিং এইবিলাক হৈছে চব ইৰেচনেল নাম্বাৰ তাৰমানে বৰ্গমূল আকাৰত যিখিনি বস্তু পাবা আৰু পাই পাবা পাবা এইবিলাক বস্তু হৈছে কেতিয়াও ৰেচনেল নাম্বাৰ নহয় কাৰণ এইবিলাকক আমি পি বাই কিউ আকাৰত প্ৰকাশ কৰিব নোৱাৰি পি বাই কিউ আকাৰত প্ৰকাশ কৰিব পৰা সংখ্যা এটাক আমি যাতে এইটো দিয়ে হৰণ কৰি কিবা এটা ফল পাওঁ সেইটো পাব লাগিব গতিকে এইখিনি হৈছে আমাৰ এই সিম্পল এইকেইটা হৈছে আমাৰ সিম্পলি আমাৰ প্ৰয়োজনীয় যিখিনি নাম্বাৰ এইখিনিৰ ভিতৰত এইকেইটা আৰু আছে চোৱা আৰু মই দেখাই দিছোঁ কেইটামান গতিকে এইখিনি চাই ল'বা ভিডিঅ'টো তোমালোকে ৰিপিট কৰি এইখিনি বস্তু চাই ল'বা এতিয়া চোৱা যে এই যে যিমানখিনি সংখ্যা পালোঁ এই সংখ্যাখিনি গোটেইখিনি সংখ্যা লৈ পেলাই আৰু এটা ডাঙৰ সংখ্যা আমি গঠন কৰিব পাৰোঁ যিটোক আমি বাস্তৱ সংখ্যা বুলি কওঁ বাস্তৱ সংখ্যা বা ৰিয়েল নাম্বাৰ যিমানখিনি নাম্বাৰ এতিয়ালৈকে পালোঁ আৰু আছে বহুত সংখ্যা এইখিনি তোমালোকৰ প্ৰয়োজন নহয় কাৰণ মই কোৱা নাই তাৰপিছত আছে বাস্তৱ সংখ্যা বুলি কয় আমি বাস্তৱ সংখ্যা হৈছে ৰিয়েল নাম্বাৰ চ' এইটো কেপিটেল আৰেৰে বুজোৱা হয় R+ দিও বুজোৱা হয় R- দি বুজোৱা হয় কোনো অসুবিধা নহয় গতিকে আমি কেৱল জানি লওঁ যে ৰিয়েল নাম্বাৰ কোনখিনি আমি ওপৰত যিমানখিনি সংখ্যা আলোচনা কৰিলোঁ গোটেইখিনি হৈছে ৰিয়েল নাম্বাৰ মনত ৰাখিবা ভগ্নাংশ যেনিবা আমাৰ ৰিয়েল নাম্বাৰ এতিয়া 1 হ'ব 1/2 হ'ব -3/4 হ'ব এতিয়া √3 হ'ব √5 হ'ব এই গোটেইখিনি যিমানখিনি সংখ্যা আমি অলৰেডি পাইছোঁ কেৱল বাস্তৱ যিখিনি সংখ্যাৰ আমি মান উলিয়াব পাৰোঁ সেইখিনি হৈছে বাস্তৱ সংখ্যা সেয়া হৈছে বাস্তৱ সংখ্যা এটা তাৰমানে কি এইটো 1/2 মানে হাফ এইটো হৈছে মাইনাছৰ ওপৰত 0.75 এনেকুৱা √3 নিৰ্দিষ্ট এটা ভেলু আছে এই গোটেইখিনি লৈ পেলাই ৰিয়েল বুজাবলৈ চোৱা এনেকুৱা এটা লাইন আঁকি দিয়া হয় কেৱল মনত ৰাখিবা এইটো এই লাইনটোৰ মাজত যদি আমি 0 বহাওঁ ধৰিলা ইয়াতে আমি 1 ঘৰ 2 ঘৰ 3 ঘৰ এনেকৈ ঘৰ বলো 1 2 3 ইয়াত মাইনাছেদি আহিলোঁ -1 ইয়াত -2 আৰু ইয়াতে আহিল -3 এইখিনি হৈছে ইয়াৰ ভিতৰত যিমানখিনি সংখ্যা আমি বহাব পাৰিছোঁ তাৰ মাজতো আমি বহাব পাৰিম চোৱা এইটো হৈছে হাফ এইটো হৈছে হাফ এণ্ড 1 and half এইটো হৈছে 1 and half
হা এনেকুৱা আমি বস্তুবিলাক লৈ যাব পাৰোঁ মানে এই লাইনত 0 প্লাছ মাইনাছ 1ৰ লাইনৰ ভিতৰ ওপৰত যিটো নাম্বাৰ বহাওঁ আমাৰ ইচ্ছামতে যি বহাব পাৰোঁ সেইটো ৰিয়েল নাম্বাৰ তাৰমানে ৰিয়েল নাম্বাৰ হৈছে যিটো বাস্তৱত যিমানখিনি সংখ্যা আমি পাওঁ কেৱল ইমাজিনাৰী হ'ব নোৱাৰিব বাস্তৱত যিমানখিনি সংখ্যা পাওঁ বা ওপৰত আমি যিমান আলোচনা কৰিছোঁ গোটেইখিনি হৈ যায় আমাৰ ৰিয়েল নাম্বাৰ গতিকে এই মূল বস্তু এই নাম্বাৰৰ কেটাগৰী এইখিনি চাই ল'বা তোমালোকে মূল বস্তু এইখিনি হৈ যায় আমাৰ নাম্বাৰ ছিষ্টেমৰ তাৰপিছত আৰু কিছুমান সংখ্যা আহে তোমালোকৰ প্ৰয়োজনীয় এইবিলাক ইণ্টাৰভিউবিলাকত কেতিয়াবা আহি যায় কম্পিটিটিভ মেক্সিমাম আহে এনেকুৱা এটা দুটা আৰু এই সংখ্যাখিনিতো প্ৰতিটো অংকতে লাগে কাৰণ মই মাজতে এইটো চেপ্টাৰটো সোমাই দিছোঁ বাকী আৰু আগবঢ়াৰ আগতে এতিয়া চাবা ইয়াৰ ভিতৰতো আৰু আহিব পাৰে অড নাম্বাৰ চব স্কুল লেভেলৰ চাবা স্কুল লেভেলৰ কিন্তু স্কুল লেভেলততো বহুতে হয়তো তাতে লক্ষ্য কৰা নাই যে যেনে তেনে আমি পাৰ কৰিলেই হ'ল পাছ কৰি আহি গ'ল বহুত এনেকৈ মই ল'ৰা ছোৱালী পাইছোঁ অড ইভেন বাৰু পাৰে কিন্তু বাকী প্ৰাইম নাম্বাৰ কাক কয় নন প্ৰাইম কাক এইবিলাক কুৱেশ্যন তেওঁলোকে নোৱাৰে গতিকে এইবিলাক নাম্বাৰ আমি এতিয়া আকৌ ৰিভিজন কৰাৰ সময় আহিছে অড নাম্বাৰ চোৱা অড নাম্বাৰ কাক কয় ইভেন নাম্বাৰ কাক কয় ইভেন নাম্বাৰ এতিয়া চোৱা ইভেন নাম্বাৰ হ'ব যিটো সংখ্যা 2ৰে হৰণ কৰিব পাৰে মানে যিটো সংখ্যাক আমি ইকুৱেলি দুটা পাৰ্ট কৰিব পাৰি সেইবিলাক হৈছে ইভেন নাম্বাৰ মনত ৰাখিবা যিবোৰ নাম্বাৰক সমান 2 ভাগত ভাগ কৰিব পাৰি সেইটো সংখ্যাক আমি ইভেন নাম্বাৰ বুলি কওঁ তাৰমানে ইভেন নাম্বাৰবিলাক সদায় 2ৰে হৰণ যাব লাগিব তাৰমানে এটা হৈছে 2 4 6 8 10 তাৰমানে 2 4 6 8 যিবিলাক সংখ্যাৰ শেষত আছে আৰু 0 আছে ইয়াতে মই সমাপ্ত কৰি দিওঁ ইয়াত 0ৰ পৰা আৰম্ভ কৰোঁ যিবিলাক সংখ্যাৰ ইণ্ডিং উইথ দিছ নাম্বাৰ 0 2 4 6 8 বছ এইখিনি সংখ্যাৰে যিখিনি সংখ্যা শেষ হৈছে গোটেইখিনি হৈছে ইভেন নাম্বাৰ তাৰমানে এইখিনিক আমি সমান ইকুৱেলি 2 পাৰ্ট কৰিব পাৰি এনেকুৱা এটা নাম্বাৰ যদি থাকে 6 5 8 9 ছাপ'জ ইয়াত 6 আহি গ'ল এইখিনি চাবই নালাগে লাষ্টত যদি 6 আছে তেনেহ'লে সমান দুটা পাৰ্ট কৰিব পাৰি আমি 2ৰে হৰণ কৰি 2 ভাগত বিভক্ত কৰিব পাৰি গতিকে শেষত যদি এনেকুৱা নাম্বাৰ থাকে শেষত যদি তোমাৰ 8 থাকে তুমি নিশ্চিন্তে ক'ব পাৰিবা এইটো এটা ইভেন নাম্বাৰ তাৰমানে শেষৰ নাম্বাৰকেইটা এইটো হ'ব লাগিব অড নাম্বাৰ কি হৈছে যিখিনিত 0 হ'লে কেতিয়াও নহয় 1 3 5 7 9 এই থকা যিখিনি সংখ্যাৰ শেষত এইখিনি সংখ্যা আছে তাৰমানে সমানে 2 ভাগ কৰিব নোৱাৰি আমি ইকুৱেলি 2 পাৰ্ট কৰিব নোৱাৰি সেইবিলাকক আমি অড নাম্বাৰ বুলি ক'ম মনত ৰাখিবা কোনোবাই এনেকুৱা কয় যে অড নাম্বাৰ যিখিনি কোনোবা সংখ্যাৰে ডিভাইড নাযায় নহয়তো 2 ডিভাইড যায় 3ৰে ডিভাইড যায় নহয় অড নাম্বাৰ কাৰণ কেৱল 2ৰে ডিভাইড নিদিয়া আৰু বাকী সংখ্যাটোক আমি অড নাম্বাৰ বুলি ক'ম গতিকে আমি 3 6 7 ছাপ'জ 9 আছে এইটো 9 মানে এইটো নট ইভেন এইটো অড নাম্বাৰ মনত ৰাখিবা এইটো আমি পালোঁ ইভেন নাম্বাৰ আৰু অড নাম্বাৰ তাৰপিছত আৰু নাম্বাৰৰ কেটাগৰী পাইছোঁ কি আমি প্ৰাইম নাম্বাৰ বুলি কিছুমান কওঁ আমি এইটো আছে তোমালোকৰ হেৰিত আহে প্ৰাইম নাম্বাৰ মৌলিক সংখ্যা আমি অসমীয়াত কি কওঁ মৌলিক সংখ্যা কাৰণ ইণ্টাৰভিউবিলাকততো আৰু ইংলিছতেই মেক্সিমাম আহিব তোমালোকৰ গতিকে সেইকাৰণে মই প্ৰাইম নাম্বাৰবিলাক মই ইংলিছতে শিকাই দিওঁ তোমালোকৰ টাৰ্মবিলাক কাৰণ টাৰ্মবিলাক তাতে মেক্সিমাম পৰীক্ষাতে ইংলিছত পাবা প্ৰাইম নাম্বাৰ মৌলিক সংখ্যা যিখিনি আছে প্ৰাইম নাম্বাৰ হৈছে যিখিনি সংখ্যাত কোনো উৎপাদক নাই যিখিনি সংখ্যা যেনিবা ইয়াত আছে 3 5 7 11 13 যিখিনি সংখ্যাক আমি কোনো সংখ্যাৰে বিভক্ত কৰিব নোৱাৰি এইখিনি সংখ্যাক আমি কি ক'ম প্ৰাইম নাম্বাৰ বুলি ক'ম এনেকুৱা আমি যিবিলাক সংখ্যাক কোনো সংখ্যাৰে হৰণ নাযায় সেইটোক আমি প্ৰাইম নাম্বাৰ বুলি ক'ম গতিকে প্ৰাইম পালা ইভেন পালা অড প্ৰাইম আৰু যদি মাজত কোনোবা কেতিয়াবা কুৱেশ্যনত আহে দিবলৈ মই পাওঁ তেতিয়াহ'লে সেই নাম্বাৰ যদি তোমালোকে ইয়াত নিশিকোৱা যদি কোনো নাম্বাৰ থাকি গ'ল আমাৰ বহুত নাম্বাৰ ছিষ্টেম আছেতো এই প্ৰয়োজনীয়খিনিহে মই কেৱল শিকাইছোঁ যে এইখিনি মোটামুটি আমাৰ প্ৰতিটো কম্পিটিটিভ এক্সামত এনেকুৱা ধৰণৰ কিছুমান কুৱেশ্যন দিব যাতে এই নাম্বাৰ ছিষ্টেমটো এইখিনি নাম্বাৰ অন্তত আমি আমাৰ জনা শুনা হ'ব লাগিব আমি গতিকে আমি এইখিনি নাম্বাৰৰ বিষয়ে কৈ থ'লোঁ মই যদি আৰু আহে তেতিয়াহ'লে সেই নাম্বাৰটো পাৰ্টিকুলাৰলি সেই সময়ত মই বুজাম তাৰপিছত আৰু কিছুমান আছে তোমালোকৰ কুৱেশ্যন যে সেই প্ৰশ্নবিলাকত ডিভিজিবিলিটি ৰুল যদি আমি সৰুতে যিবিলাক শিকিছিলা স্কুলত হয়তো বহুতে লক্ষ্য কৰা নাই ডিভিজিবিলিটি ৰুল যিটো আছে ডিভিজিবিলিটি ৰুল মানে কোনোবা এটা সংখ্যাক ডাঙৰ সংখ্যা দিলে তাক আমি আন এটা সংখ্যাৰে ভাগ কৰিব লাগে
ডিভাইড কৰাৰ আগতে আমি চিন্তা কৰিব লাগিব যে এই সংখ্যাটো যাবনে নাযায়। যেনিবা এনেকুৱা এটা নাম্বাৰ আছে 693 আৰু ইয়াত আছে ধৰা 7834 সাপোজ। এই সংখ্যাটোক আমি কোনোবা এটা সংখ্যাৰে কাটি লঘিষ্ঠ আকাৰত নিব লাগে। ইয়াৰ আগতে আমি চিন্তা কৰিব লাগিব যে এই সংখ্যাটো কিহেৰে কাটা যাব, এই সংখ্যাটো কিহেৰে কাটা যাব। ইয়াততো 2ৰে যাব কাৰণ পিছত 2 আছে, এইটো 2 নাই, গতিকে 2 নথকা সংখ্যা আমি কিহেৰে কাটিব পাৰিম। গতিকে এই কাটাকুটি কৰাৰ আগতে আমি ডিভিজিবিলিটি ৰুল এটা আছে যে হৰণ কৰাৰ নিয়মকেইটা আমি আকৌ ৰিভাইজ কৰিব লাগিব। এইটো আমি চাব লাগিব যে ডিভিজিবিলিটি ৰুল 1ৰ পৰা ধৰা 11লৈকে, যদি 1ৰ পৰা 11লৈকে আমি যদি ডিভিজিবিলিটি ৰুলটো শিকিলোঁ 1 to সাপোজ 11, 1 to 11 যদি আমি ডিভিজিবিলিটি ৰুলটো শিকিলোঁ হৰণ কৰা, তেতিয়াহ'লে বস্তুটো আমাৰ সহজ হৈ যাব, যিকোনো সময়ত আমি কাটাকুটি কৰিব পাৰিম। গতিকে আমি কি কৰিম, নেক্সট আমি কি আলোচনা কৰোঁ, আমি ডিভিজিবিলিটি ৰুলটো আমি আলোচনা কৰোঁ। ঠিক আছে, এইখিনিলৈকে চোৱা। আচ্ছা, চোৱাতে কি কৈছিলোঁ, আমি ডিভিজিবিলিটিটো আমি আলোচনা কৰিম। ডিভিজিবিলিটি মানে এটা সংখ্যাক কেতিয়া কি সংখ্যাৰে হৰণ যায়। চোৱা, 1 নম্বৰত যদি আমি লওঁ, 1 নম্বৰত যিকোনো এটা সংখ্যা 1ৰেতো হৰণ যাবই, 1 এনি নাম্বাৰ 1ৰে সদায় ভাগ যাব। 2ৰে ডিভিজিবিলিটি ৰুল 2ৰে কেতিয়া এটা সংখ্যাক আমি হৰণ কৰিব পাৰি। মনত ৰাখিবা, যিকোনো এটা সংখ্যাক যদি যুগ্ম হয়, এনেকৈ 2 4 6 8 আৰু 0 যদি থাকে, যিকোনো সংখ্যাৰ লাষ্ট ইণ্ডিং উইথ 2 4 6 8 0, তেতিয়াহ'লে আমি কোনো দৰকাৰ নাই, আমি 2ৰে ডাইৰেক্ট কাটি দিব পাৰি। এইটো মনত ৰাখিবা, এইটো আমাৰ শিকাৰো ইমান দৰকাৰ নাই যে 2 4 6 8 আৰু 0 যদি কোনোবা এটা নাম্বাৰৰ শেষৰ অংকটো থাকে, তেতিয়াহ'লে আমি এইটোক আমি ডাইৰেক্ট 2ৰে হৰণ কৰি দিম। মনত ৰাখি দিবা, হৰণ কৰি দিম। 2টো আমাৰ ইমান প্ৰয়োজন নহয়। আহিল এতিয়া চোৱা 3, এইটো কেতিয়াবা প্ৰয়োজন, মেক্সিমাম সময়ত প্ৰয়োজন হয়। 3ৰে কেতিয়া আমি হৰণ কৰিব পাৰি, ডিভিজিবল বাই 3, ডিভিজিবল বাই 3। এটা কি লিখিব পাৰোঁ আমি, ডিভিজিবল বাই 3, ডিভিজিবল বাই 3। এতিয়া ডিভিজিবল বাই 3 আমি এইটো কেনেকৈ কৰিম, চোৱা, কোনোবা এটা সংখ্যা, যিকোনো এটা সংখ্যা আমি পালোঁ 3 6 9 2। এতিয়া এই সংখ্যাটো ধৰা আছে, দিয়া আছে, এইটোতো 2 আছেই, আমি জানো 2ৰে হৰণ যাবই, শেষত 2 আছে, কিন্তু আমি কাটাকুটি কৰিব গৈ তলৰ যিটো সংখ্যা সেইটো 2ৰে কাটা নাযায়, তাৰমানে 2ৰে কাটিব নোৱাৰি। আমি এতিয়া চাব লাগিব কমন যে ইয়াত 3ৰে যায় নেকি, আৰু সেইটোত যদি 3ৰে যায়, দুয়োটাক একেজাতীয় সংখ্যা, গতিকে এইটো 3ৰে যায় নে নাযায় আমি কেনেকৈ চাম। 3ৰে যায় নে নাযায় চাবলৈ হ'লে আমি প্ৰথমতে ইয়াত যিমানটা সংখ্যা দিছে গোটেইকেইটা আমি যোগ কৰিম। 6 3 9 9 18, 18 আৰু 2 20, তাৰমানে 20 যোগ কৰি পেলাই যদি যোগফলক 3ৰে হৰণ যায়, তেতিয়াহ'লে এইটোক আমি ক'ম যে এইটো যায়, ডিভিজিবল বাই 3 is not divisible, not divisible by 3, not divisible by 3। কাৰণ হৈছে আমি চোৱা, because 3 plus 6 plus 9 plus 2, মুখে মুখে পূৰণ কৰি দিবা। 9 9 18 20 ইকুৱেল টু 20, আৰু এই 20টোক আমাৰ 3ৰে হৰণ নাযায়। কিন্তু যদি চোৱা ইয়াত 20 আছে, 21 হ'লেহেঁতেন বা 24 হ'লেহেঁতেন, গতিকে এই একে সংখ্যাটোক যদি আমি এনেকৈ লিখোঁ 3 6 9, কেৱল 2টো যদি আমি চেঞ্জ কৰি দিওঁ, 6 3 9 9 18, 18 আৰু যদি ইয়াত 6 এটা লগাই দিওঁ হৈ যাব 6 বা 3, মুঠতে 18ৰ লগত 6 হ'লে চব 24 হয়। এইকেইটা চব যদি আমি যোগ কৰোঁ 24 হয়। এইটোক যদি আমি এনেকৈ কৰোঁ 3 plus 6 plus 9 plus 6 ইকুৱেল টু 24, আৰু 24টোক সহজে আমি জানো 3 8 24, গতিকে 3ৰে হৰণ যায়। তাৰমানে যদি তাৰ যোগফলক
কোনোবা এটা সংখ্যা প্ৰথমতে যিমানটা অংক দিব মনে মনে যোগ কৰি ল'বা তাৰ যোগফলটোক যদি সংক্ষেপে 3ৰে যায় তেনেহ'লে গোটেইটো আৰম্ভ কৰি দিবা এটো 3ৰে হৰণ যাব তাৰমানে এই সংখ্যাটোক তুমি 3ৰে হৰণত কাটি দিব পাৰা 3 একবাৰ যাব দুইবাৰ যাব তিনবাৰ যাব দুইবাৰ বা বেলেগ বেলেগ সংখ্যা ইয়াতো মিলাই দিছো মই কিন্তু বেলেগ বেলেগ সংখ্যা যিমান 7 3 5 8 এনেকে দি দিওক গোটেইখিনি নাম্বাৰক তুমি যোগ কৰি ল'বা যোগ কৰি যোগফলটোক যদি এই 24 হৈছে কিবা এটা নাম্বাৰটো ওলাব ইয়াক যদি 3ৰে হৰণ যায় গম পাই যাবাতে গোটেই সংখ্যাটোক মোৰ 3ৰে যাবই হ্যাঁ গতিকে 3টো আমি পাই গলো তাৰ পিছত আহিল 4 ডিভিজিবল বাই 4 হ্যাঁ ডিভিজিবল বাই 4 তে 4ৰে কেনেকৈ আমি কৰিম চোৱা এতিয়া আমি 2 পাই গলো 2টো পালো যে একেবাৰে শেষৰ অংকটো যদি চোৱা 2 4 6 8 আৰু 0 থাকিছিল তেতিয়া আমি ডাইৰেক্ট কৈছো যে এটো যুগ্ম সংখ্যা এটো 2ৰে হৰণ যাবই 4টো যুগ্ম সংখ্যা 4ৰে কেনেকৈ যাব 4ৰে চাবলৈ হলে চাব লাগিব শেষৰ দুটা সংখ্যাক যদি 4ৰে হৰণ যায় গোটেই সংখ্যাটোক যাব লাস্ট 2 নাম্বাৰস হ্যাঁ 4ৰে হলে চোৱা 3 4 8 9 7 হ্যাঁ 2 4 সাপোজ দিলো মই বহুত ডাঙৰ নাম্বাৰ লৈছো মই এই নাম্বাৰটোক 4ৰে হৰণ যায় নে না যায় আমি কেনেকৈ জানিম কেৱল লাস্ট 2 নাম্বাৰটো আমি চাব লাগিব শেষৰ দুটা নাম্বাৰক যদি 4ৰে হৰণ যায় আৰু তুমি চকুমুদি ডিভাইড আৰম্ভ কৰি দিবা শেষত গৈ মিলিব তাৰমানে লাস্ট 2 নাম্বাৰক যদি 4ৰে হৰণ যায় লাস্ট এটো কেৱল মনত ৰাখিবা লাস্ট 2 ডিজিট है 2 ডিজিট है কেৱল মনত ৰাখিবা লাস্ট 2 ডিজিট যদি 4ৰে হৰণ কৰিলে হৰণ যায় তেতিয়া হলে গোটেই সংখ্যাটোকে 4ৰে হৰণ যাব মিছ নাই গতিকে 4ৰে হৰণ কৰাটো সহজ কেতিয়াবা আমি কাটাকুটি কৰোতে 4 দি ওপৰটো যায় 4ৰে জানো আমি তলৰটো যাবনে না যায় তলৰটো যাবনে না স্থিৰ হোৱাৰ আগতে তুমি কাটাৰ আগতে চিন্তা কৰিব লাগিব 4ৰে যায় নে না যায় গতিকে তুমি এইকেইটা লাস্ট 2 ডিজিটক ডিভাইড কৰি চাইলেবা লাস্ট 2 ডিজিটে যায় তুমি 4ৰে কাটি দিবা কাটি আৰম্ভ কৰি দিবা শেষত গৈ মিলিবই তোমাৰ 4ৰে কাটি ডিভাইড কৰি গৈ থাকিবা শেষত গৈ মিলি যাব গতিকে এটো হৈছে কি 2ৰে হ'ব 2ৰে হৰণ যাব যেতিয়া এই কেটা থাকে তাৰমানে 10 নিদি পেলাই 0 ক'ব পাৰিম হে 2 4 6 8 আৰু 0 যদি থাকে শেষত এটো যাবই 2ৰে 4ৰে কেতিয়া যাব শেষৰ দুটা নাম্বাৰ যদি 4ৰে হৰণ যায় তে গোটেইটো যাব আৰু 3 হলে আমি কি পাইছো যে যিমানটা ডিজিট আছে গোটেইকেটা যোগ কৰি দিম যোগফলটোক যদি যায় 3ৰে হৰণ গোটেইটোক 3ৰে হৰণ যাব গতিকে আজিলৈকে আমাৰ কি পালো আমি ডিভিজিবল আপ টু 4 আমি পাইছো কিন্তু আপ টু 11 তোমালোকে নিশিকিলে তাতে বহুত সময়ত বহুত সমস্যাৰ সৃষ্টি হয় টাইম কিলিং হয় তোমালোকে এতিয়া এটা সংখ্যা এটো 11ৰে যায় নে না যায় তলৰটো 11ৰে যায় ওপৰটো কাটিব পাৰি নে নোৱাৰি কৰি তো ইমান সময় কৰি চাব নোৱাৰা গতিকে এটো ডিভিজিবিলিটি ৰুল আপ টু 11 তোমালোকক মই শিকাম শিকোৱাৰ পিছত নাম্বাৰ সিস্টেমৰ ওপৰত আহা অংকখিনি আলোচনা কৰিম গতিকে আজিলৈকে এইখিনিয়ে থাকক আপ টু ৰুল ডিভিজিবিলিটি ৰুল 4 আৰু তোমালোকক মই বাৰে কৈছো যে যিসকলে মোৰ ভিডিও লেকচাৰটো নতুন পাই আছা তেওঁলোকে কিন্তু মোৰ আগৰ লেকচাৰ চাব লাগিব কন্টিনিউয়াসলি আগৰ পৰা যদি চাই নাহা তেতিয়া হলে হঠাৎ মাজৰ পৰা আহি অলপ কষ্ট পাবা তোমালোকে গতিকে মাজত এটা ভিডিও যদি চোৱা ৰেফাৰেন্স আহিব আগৰ ভিডিওখিনিৰ গতিকে আগৰ পৰা যদি কন্টিনিউয়াসলি চাই আহা তেতিয়া হলে তোমালোকৰ কোনো অসুবিধা নহয় গতিকে ভিডিওখিনি এটা চাওতে যদি বুজি নোপোৱা আগৰ ভিডিও লৈ যাবা আগৰ ভিডিওত গৈ পেলাই আগৰটো চাই লবা যদি তাতো কিবা কনফিউজন হয় মুলৈ হেৰি কৰিবা কমেন্টত লিখিবা মই মাজে কমেন্ট বিলাক চাই পেলাই তোমালোকৰ এই কনফিউজন দূৰ কৰিম থাকক আজিলৈকে ধন্যবাদ তোমালোকে এইখিনি কৰি থাকা থ্যাংক ইউ